Hello guys, good morning. কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভাল। মই গাছতে ফ্ৰেছ হৈ গলো পুৰা মোৰ সুকালে ভাত কেইটামান খালো তাৰ পিছত যদি আপোনালোকক ওয়েলকাম কৰিলো ওয়েলকাম টু মাই ইউটিউব চেনেল কবিতা ব্লগ 16 আই সময় নাপালো তো দেখাব মুতে কাম সাম ৰুম সুম সাফা কৰি মেলি গাইছ সাফা কৰি মেলি তাৰপিছত কাপোৰ বহুত কেইটা ধুলো কেইটামান ভাত চাত খাই ফ্ৰী হৈ কিনে গৈ আছোঁ এতিয়া টাউনত সিদিনাখন যে বাৰ ঘৰত যে ৰুম লৈছিলে সিহঁতৰ কেইটামান বস্তু আমাৰ ঘৰত থাকি গৈছিলে গতিকে সেইটোও দিম আৰু এই মেকুৰী পোৱালি 3টা আছে গাইজ গতিকে এই টিকলি মাইনাজনী খেলিব আমাৰ তাত থাকিলেতো কামুৰি দিব ডাঙৰ মেকুৰী আছে সেইকাৰণে সিহঁত 3টাকো দিম আৰু তাৰ বস্তু আছে কেইটামান সিদিনাখন আনিছিলে হেৰি চব্জি কাটাৰ ওপৰত উঠাই থৈ দিছোঁ আৰু এইটো কাটাৰ এইটো লৈ যাম কেইটা দি দিম যিহেতু এতিয়া ইয়াতে গোটেই ঘৰৰ দাম হৈ গ'ল এইটো এতিয়া সোমাই দিওঁ চব্জি কাটাৰ আৰু এইটো জুচাৰ হয় এইটো আৰু চাৰিওক মই দেখাই আছোঁ সিহঁতৰ ঘৰত যাম আজি বহুত কাম আছে কিয়নো বাহাৰ পোৱালি ছোৱালীজনীক ৰাণী আৰু তাইক হেৰি কৰিব লাগিব স্কুলত যাব লাগিব এডমিশ্যনৰ কাৰণে এডমিশ্যন দিব ইয়াতে কাৰণ ইমান দূৰৰ পৰা ট্ৰান্সফাৰ কৰি আনিছে তো স্কুলত কথা পাতিব তাতে যাব লাগে আৰু কথা পাতিব আৰু চাৰিওক দেখাম কোনখন স্কুলত যাব আমাৰ ঢেকীয়াজুলিতে বাৰু আৰু এই মেকুৰী পোৱালিতে ইয়াকো লগত লৈ গৈছে এটাতো থৈ আহিলোঁ খিৰিকীত শুই থকাটো এই দুটাক লৈ আহিলোঁ এতিয়া টমটম ৰখি আছোঁ মেমে কান্দি আছোঁ কাশীত দিবি চাৰি পাই গ'লো আৰু বৰষুণ ভিজিলোঁ বাৰে সেইটা ঢকি আছে সেইফালে দেখি নাপাব আৰু টিকলি আৰু মই গ'লো মেকআপ চেকআপ জমা দি দিলোঁ হাতত দিলোঁ পাইত পূৰা সোমাই ল'লোঁ এতিয়া গৈ আছোঁ ইমান ধাৰাসাৰ বৰষুণ आजा मामी आजा बेटा बेटा बारिश में कहाँ जाने के लिए आया रे बेटा बेटा ओ ये तो मेरा साथ था जब तुमने लेके गया चोरी कर আমি আহি গ'লোঁ আৰু এইটো হৈছে স্মাৰ্ট কিডছ এইপিনে নিউকৈ বনাই আছে কেইটামান বহি আছে হাই এইকেইটা হাই দিছে গাইছ আৰু ইয়াতে কি ধুনীয়া বনাই থৈ দিছে ষ্টুডেণ্ট আৰু এইটো ক্লাছ ৰুম হয় আৰু এইফালে থাকে এইফালে বনাইছে এইটো গেট আমি এইফালে আহি কিনে ডাইৰেক্ট গেট সোমালোঁ আৰু এইটো হেডমাষ্টাৰ বহা ৰুম হয় যে বপিদা ইয়াত থাকে টিচাৰ আৰু বেলেগ চিনি পাওঁ মই এওঁলোক হেৰি হয় মেম হয় মেমৰ ড্ৰেছবোৰ হয় আৰু মানে ইয়াৰ টিচিং যিসকল আছে আৰু এইটো আয়া আই থিংক এডমিশ্যন হৈ গ'ল গাইজ 11,500 টকা গৈছে দুজনীৰে মিলাই বাইক আৰু শুনিকৈ মানে ৰাণী আৰু পিনে দি দিলোঁ আমাৰ টিকলি মানে মেইন ডাঙৰ আলহীজনীক এডমিশ্যন হৈ গ'ল তাই ভাবিছে ইয়াত হোষ্টেল হয় হৈ যাব কৈছে মই নাথাকোঁ বোলে এডমিশ্যন মোক কেলেই দিছ বুলি বকি আছে পেপৰে আছে দেখাই আছে আৰু গতিকে সুধিম চাৰি এইটো গেট আমি আহিলোঁ এণ্ট্ৰি কৰি কেনে এইটো হনুমান মন্দিৰৰ পৰা অকণমান নিচে কাষতে কিমান মানে ক্লাছ কিহলৈকে আছে কৈ দিয়ক এবাৰ ক্লাছ প্লে গ্ৰুপছৰ পৰা ক্লাছ 8 লৈকে আছে
ফুল দিবলৈ হৈছে তেখেতলোকে দিব পাৰে খেলাৰ সুবিধা আৰু হেৰিবোৰ বহুত ধুনীয়া আছে ইয়াত আমাৰ কালচাৰ আৰু কি এনেকৈ ডান্সৰ ডান্স আছে আৰ্ট আছে গিটাৰ আছে তবলা আছে ডান্সৰ দুটা ভাগ আছে ল'ৰাবিলাকৰ এটা বেলেগ ডান্স ছোৱালীবিলাকৰ বেলেগ ডান্স তাৰপিছত আছে ক্ৰাফ্টৰ ক্লাছ ডান্স এইবিলাক ছাবজেক্ট এটা ছাবজেক্ট ফ্ৰী হৈছে ক্লাছ ওৱানৰ পৰা মানে এটা বেলেগ ছাবজেক্ট চানডে হৈছে ফ্ৰী গান শিকিলে গান আৰ্ট শিকিলে আৰ্ট গিটাৰ শিকিলে গিটাৰ তবলা শিকিলে তবলা আৰু বছৰ আমি এটাকৈ ক্লাছ বঢ়াই আছো বৰ্তমান ক্লাছ 8 হৈছে নেক্সট ক্লাছ তেওঁলোকে বাঢ়িলে গাইছ লাহে লাহেকে এইটো ট্ৰেন্সফাৰ কৰি কেনে অনা হৈছে মৰিগাঁৱৰ পৰা আৰু ইয়াৰ বাকীটা ধুনীয়াকৈ সজাই থৈছে পিছফালে আছে গাইছ গিটাৰ হাৰমনিয়াম তবলা চবলা গোটেই আছে ইয়াত নহয়নে গোটেই থৈছে যিহেতু ইয়াৰ স্কুল ষ্টুডেণ্টবোৰো বহুত ধুনীয়া মই দেখাইছোঁ যিহেতু টিকলি মানে যে আছে ড্ৰেছটো তেনেকুৱা পিংক এণ্ড ব্লেকত বহুত ধুনীয়া আৰু সৰু সৰু বেবীবোৰ পিন্ধে পিংক কালাৰ এনেও ছোৱালী মানুহৰ লগত বহুত বিশেষকৈ মেটচ কৰে আৰু বহুত ধুনীয়া দেখে মই ইয়াতকৈ যদি কোনোবা ট্ৰেন্সফাৰ কৰি আনিব বিচাৰিছে মানে আনি দিব পাৰে আমাৰ এইজনীকো দিছোঁ যিহেতু এইজনী টিকলিজনী গতিকে থেংক ইউ এতিয়া ये उसका ना स्कर्ट गाइस আমি এগুলো এটা কাপড় লাবো আসমানের তলে ये सिर्फ इसका नीचे का ग्राउंड हाँ ग्राउंड थोड़ा घेर अच्छा से दे देना और नाप ले लीजिए इसका गाइस আমি এগুলো এটা বড় মেলা পাগল গাইস কিদিনাখন যে মেখেলাৰ জোৰ লৈছিলোঁ আমি এয়া আহি গ'লোঁ চিলাবৰ কাৰণে এতিয়া চিলাই মেলি যাম আৰু একেটা দি কেনে अच्छा ठीक है 200 टका दी दिसो गाइस 200 बागे की और इधर है मेरा हाँ गाइस मॉल ओसो ইমান শান্তি লাগিছে গাইছ নক'ব গাইছ ফাইনেলি বজাৰ হৈ গ'ল আমাৰ এতিয়া গৈ আছো আমি চচু লৈ টিকলি এইটো ল'লে আৰু এইটো ল'লে ডক্টৰ কিট ল'লে ঘৰত গৈ দেখাইছোঁ গাইছ ফাইনেলি আহি পালোঁ ঘৰ আৰু সিদিনাখনে মই দেখুওৱা নহ'ল কিন্তু ৰাণী অকণ দেখাইছিলে এইখনে চকেছ আৰু এইটো ল'লোঁ আৰু আহি কি কি আনিছে চাওক ডক্টৰ কিট গতিকে গাইছ এইটো এতিয়া ভাত খাই মেলি মই গুচি যাম গাইছ ভাত পানী খাই উঠিলোঁ বাৰে মুচি আছে আৰু ধুনীয়াকৈ তামোল পাণ লৈ বহি গ'লোঁ অকণমান ক'লা ক'লা হৈ আহিছে আৰু মেকুৰী পোৱালিটোকে এইকেইটা গাইছ এটা আৰু এটা বিচনাৰ তলত সোমাই আছে নাজানো গতিকে আজিলৈ ইমানখিনিয়ে আৰু এইখিনিতে সামৰিছোঁ থেংক ইউ আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে অশেষ ধন্যবাদ সকলোকে চাব শ্বেয়াৰ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ